জাতীয় যুৱ বাহিনী আৰু ৰাইজৰ দল দুয়োদলে আমি আজি যোৱাকালি যি বদৰুদ্দিন আজমলৰ মন্তব্য সেই মন্তব্যৰ বিৰুদ্ধে আমি তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰোঁ আৰু আমি ৰাইজৰ দলে আগৰে পৰা কৈ আছোঁ যে বদৰুদ্দিন আজমলৰ AIUDF দল এটা সাম্প্ৰদায়িক দল আৰু তেওঁ নিজে সাম্প্ৰদায়িক মানুহ। আজি যোৱাকালি এই মন্তব্যই তেখেত প্ৰমাণ দি গ'ল। আমি আমাৰ শান্তিৰ অসমত এই বদৰুদ্দিন আজমলে অশান্তিৰ জুই লগোৱাৰ গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে। গতিকে অসম চৰকাৰে হেমন্ত বিশ্ব শৰ্মা চৰকাৰে অতি সোনকালে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু কাৰাগাৰত দিব লাগে। আজি বদৰুদ্দিন আজমলে যোৱাকালি যিটো ঘটনা কৈ গ'ল সেই ঘটনাত হেমন্ত বিশ্ব শৰ্মা নিশ্চুপ হৈ আছে, বিজেপি নিশ্চুপ হৈ আছে, হিন্দুত্ববাদৰ সংগঠনসমূহ মুখ বন্ধ কৰি আছে। কাৰণ সিহঁতে বিজেপি আৰু AIUDF যিহেতু আমি আগৰে পৰা কৈ আহিছোঁ যে এই দুটা দল এটা মুদ্ৰাৰ ইপিঠি আজি সেইটো প্ৰমাণ হৈ গ'ল। আজি হিমন্ত বিশ্ব শৰ্মাই যদি সনাতন ধৰ্মৰ তথা হিন্দু মানুহসকলৰ ত্ৰাণকৰ্তা বুলি ভাবে তেতিয়া আজি চুপ হৈ আছে কিয়? তেতিয়া হেমন্ত বিশ্ব শৰ্মা আজিলৈকে বদৰুদ্দিন আজমলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই কিয়? গতিকে আমি হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাওঁ তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু বদৰুদ্দিন আজমলক কঠোৰ শাস্তি দিব লাগে। যোৱাকালিৰ ঘটনাটোৰ পৰা দেখা গ'ল যে বদৰুদ্দিন আজমলৰ যি আজমল ফাউণ্ডেশ্যন আছে সেই আজমল ফাউণ্ডেশ্যনত বহুতো জাতি ধৰ্মৰ ল'ৰা ছোৱালী শিক্ষাদান কৰি থাকে, কিন্তু সেই ফাউণ্ডেশ্যনৰ মুৰব্বীজনৰ যদি এনেকুৱা মনোভাৱ থাকে তেতিয়াহ'লে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক কি শিকায়? গতিকে সেই ফাউণ্ডেশ্যনো বন্ধ কৰি দিব লাগে আৰু যদি হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ দিব বিচাৰে যে তেখেত হিন্দুৰ নেতা অতি সোনকালে বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰিব লাগে।